বল তোক বছৰ কাষলৈ লৈ যাওঁ, তোক শাস্তি বছে দিব। ইয়াৰ নাম কি? সাগৰ বৰুৱা। ইয়াৰ কাম কি? সাংবাদিকতা। ইয়াৰ অপৰাধ কি? আপোনাৰ বিৰুদ্ধে পেপাৰত লিখিছি। গতিকে গতিকে শাস্তি কি? মৃত্যুদণ্ড। তই তাৰ মানে সেইজন মহাপুৰুষ মোৰ কথা ডাঙৰ ডাঙৰ আখৰেৰে লিখি ৰাইজৰ মাজত প্ৰচাৰ কৰি ফুৰিছে। আৰু চালা বহুদিন মোৰ হাত দুখনে দি মানুহ হত্যা কৰিব পৰা নাই। মোক ক্ষমা কৰি দিয়ক। ক্ষমা? এই শংকৰৰ ক্ৰিয়াত ক্ষমা বোলা কোনো বস্তু নাই। মোৰ নামটোহে শংকৰ, কিন্তু মানুহজন মই অতি ভয়ংকৰ। এটা বিগ ব্ৰেকিং নিউজ। এই শংকৰৰ বিৰুদ্ধে বাতৰি সংগ্ৰহ কৰিবলৈ আহি 4 মহলীয়া অট্টালিকাৰ পৰা পৰি এজন সাংবাদিকৰ মৃত্যু। ৰকি, এই লাজটোৰ ব্যৱস্থা কৰ। আৰু শুন, অহাকালি যে মোৰ জন্মদিন, তই জাননে না? হয় বছ, অহাকালিতো আপোনাৰ জন্মদিন। প্ৰতি বছৰে মই মোৰ জন্মদিনত এজনী ফুল কোমলীয়া গাভৰুৰ যৌৱনৰ পিয়লা পান কৰি মই মোৰ কামনাৰ তৃষ্ণা আঁতৰ কৰিব বিচাৰোঁ। তই যা, আৰে মোৰ কাৰণে এজনী যোগাৰ কৰ। যৌৱনে আমনি কৰে, কিন্তু চালা হিয়া দিয়া নিয়া এইবোৰ মোৰ কাৰো লগতে এই নাই। তথাপিও মোৰ বুকুত বাজি উঠে। মন যায় মোৰো, মন যায় মোৰো, মন যায় চকু থৈ চাবলে, লাহে লাহে ওচৰ পাবলে, কাষে কাষে খোজ দিবলে। হ'ব বছ, মই আহিছোঁ। আপোনাৰ জন্মদিনত মই এজনী ভাল ছোৱালী উপহাৰ দিম। ইয়ালক বছ, আপোনাৰ জন্মদিনৰ উপহাৰ। আপুনি জন্মদিনৰ উপহাৰ উপভোগ কৰক। बड़ी है मस्त मस्त, तू चीज बड़ी है मस्त, तू चीज बड़ी है मस्त मस्त, तू चीज बड़ी है मस्त। नहीं तुझको कोई होश होश, नहीं तुझको कोई होश होश, उस पर जो बन का जोश जोश। नहीं तेरा कोई दोष दोष, मदहोश है तू हर वक्त वक्त। तू चीज बड़ी है मस्त मस्त, तू चीज बड़ी है मस्त, तू चीज बड़ी है मस्त मस्त, तू चीज बड़ी है मस्त। हेलो बरुआ, আপোনালোকে অতি সোনকালে এই বিজয় শংকৰক বিচাৰাৰ তদন্ত কৰক।
এই বিজয় শংকৰ বাহিৰত ঘূৰি থাকিলে নৱপ্ৰজন্ম গোটেই ধ্বংসৰ পথলৈ যাব। গতিকে মই থানা পাই গোৱাৰ আগতে আপোনালোকে বিজয় শংকৰক আনি থানাত হাজিৰ কৰক। ঠিক আছে। গতিকে বিজয় শংকৰ, তই এতিয়া সাজু হ ৰঙাঘৰৰ আলহী হ'বলৈ। নাই নাই, আপুনি চিন্তা কৰিব নালাগে, আপুনি মালখিনি সময়মতে পাই যাব। বছ বছ কি হ'ল ইমান জোৰে চিঞৰি আহিছ যে? বছ, আমাৰ কলা ব্যৱহাৰৰ কথা আৰু আমি মানুহ হত্যা কৰাৰ কথা এই সকলোবিলাক পুলিচে গম পাইছে। আমাক বিচাৰি পুলিচে তীব্ৰতৰ অভিযান আৰম্ভ কৰিছে। ঐ, পুলিচৰ কথা বাদ দে, আমি আমাৰ কাম কৰি যাব লাগিব। মই চাই ল চালা, ক'ৰ পানী কলৈ যায়। তই চিন্তা নকৰিবি, সকলো আইন কানুন মোৰ হাতৰ মুঠি টানি মই হ'ম এইখন চহৰৰ ডকাইত। মোৰ নামটোহে বিজয় শংকৰ, কিন্তু মই মানুহটো অতি ভয়ংকৰ। হেল্ল' বৰুৱা, আনিছে নেকি আপোনালোকে? ঠিক আছে, তাক ৰাখি থওক থানাত, মই অতি সোনকালে গৈ আছোঁ। কিহৰ বাবে আপুনি এই অসামাজিক অনৈতিক কামবোৰ কৰিছে? হত্যা, লুণ্ঠন, ড্ৰাগছ সৰবৰাহ, ধৰ্ষণ, কিয় কৰিছে আপুনি এইবোৰ? নাই, মই এইবোৰ একো কৰা নাই। বেছি হুঁচিয়াৰী দেখাই লাভ নাই, আপোনাৰ সকলোবোৰ প্ৰমাণ মোৰ হাতত আছে। শুনক তেনেহ'লে অচি ডাঙৰীয়া, সৰুৰে পৰা কিছুমান বেয়া দেখি মই বেয়া হ'বলৈ বাধ্য হ'লোঁ। পাৰচালা বহুত সপোন দেখিছিলোঁ ভাল মানুহ হ'বলৈ, কিন্তু নিষ্ঠুৰ নিয়তিয়ে অসৎ সংগ ল'বলৈ মোক বাধ্য কৰে। এতিয়াও পাহৰিব পৰা নাই সৰু কালিৰ কথা। মনত পৰিলে মোৰ বুকুখন কঁপি উঠে ছাৰ। শংকৰ, হ'ল নে তোৰ ওলোৱা? হৈছে মা। বাচা, ভাতকেইটা খাই যাহিয়া। খা হ'ব ভাতকেইটা। মা, মই সুধা ভাত নাখাওঁ। দুখ নকৰিবি শংকৰ, খা। আজি যদি দেউতাৰে থাকিলহেঁতেন তেতিয়া চব খাব পাৰিলিহেঁতেন। খা। অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ গ'ল, মোৰ মানুহজনক কোনোবা দুৰ্বৃত্তই হত্যা কৰি পেলালে। এতিয়া মোৰ হাতত টকা পইচাও নাই, লোকৰ ঘৰত কাম কৰি তোক মই ডাঙৰ কৰিব খুজিছোঁ। মোৰো দিনে দিনে অসুখটো বেছি হৈছে। মা, কি হৈছে তোমাৰ? হ'ব বাচা, যা, তই এতিয়া যাগৈ যা। হ'ব মা, মই এতিয়া যাওঁ। শংকৰ, তই পঢ়ি শুনি ভাল মানুহ হ'ব লাগিব, তোৰ দেউতাৰ দৰে হ'ব লাগিব। শংকৰ,
মা মা তোমার কি হল মা দাদা মোৰ বহুত ভোক লাগিছে কিবা খাবলৈ দিয়ক ছাৰ মই সৰু থাকোঁতে সেই দেউতাক কোনোবা দুৰ্বৃত্তই মাৰি হত্যা কৰিলে মায়ে বহুত কষ্ট কৰি মোক ডাঙৰ দীঘল কৰিলে ছাৰ মায়ে মোক বহুত কষ্ট কৰি পঢ়ালে কিন্তু কিছু বছৰ পিছত মায়ে দুৰাৰোগ্য বেমাৰত পৰি মৰি থাকিল ছাৰ কোনেও মোৰ খবৰ নল'লে কাৰো মই সহায় নাপালোঁ শেষত মই কঠিন পৰিস্থিতিৰ সৈতে যুঁজি নিষ্ঠুৰ সময়ৰ সৈতে হাৰ মানি মই ভয় কৰিলে যাম ছাৰ মোক যাবলৈ দিয়ক ছাৰ নাই মই আপোনাক চাব দিব নোৱাৰোঁ আপুনি আইনৰ দৃষ্টিত এজন দুৰ্দৰ্শ অপৰাধী গতিকে আপোনাৰ বিচাৰ আদালতে কৰিব নাই আদালতে বিচাৰ কৰাৰ আগতে মই মোৰ নিজৰ বিচাৰ নিজেই কৰিম ছাৰ নাই আপুনি একো নকৰিব No, চি সাহেব এই বিষয় শংকৰে আইনৰ ওচৰত কেতিয়াও হাৰ নামানে কাৰণ মই নিজে এজন এনেকুৱা দুৰ্দৰ্শ অপৰাধীৰ শেষ পৰিণতি এনেকুৱাই হ'ব গতিকে কোনেও যাতে আইন নিজৰ হাতত তুলি নলয় আৰু কোনো ধৰণৰ অপৰাধ কামত লিপ্ত নহয় আৰু এনেকুৱা বিজয় শংকৰৰ দৰে ডকাইতৰ কেতিয়াও যাতে জন্ম নহয়